অহা 5 জুনত চন্দ্ৰগ্ৰহণ। 5 জুনৰ পৰা নিশা 11:15 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ। 6 জুনৰ নিশা 2:34 লৈকে থাকিব এই চন্দ্ৰগ্ৰহণ। দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ'ব 5 জুনত। 2020 চনত 4টাকৈ চন্দ্ৰগ্ৰহণ। দেশত 30 জুনলৈ বৃদ্ধি পালে লকডাউন। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে লকডাউন 5.0 নিৰ্দেশনা। 8 জুনৰ পৰা খোলা থাকিব হোটেল ৰেস্তোৰাঁ। 8 জুনৰ পৰা ছুইমিং মহলসমূহ খোলাৰ অনুমতি প্ৰদান। আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণত নিষেধাজ্ঞা। মেট্ৰো ৰেল চলচ্চিত্ৰগৃহ বন্ধ থাকিব। ছুইমিং পুল বাৰ বিনোদন পাৰ্ক থিয়েটাৰ বন্ধ থাকিব। প্ৰেক্ষাগৃহ সকলো ধৰণৰ বৃহৎ জনসমাৱেশত নিষেধাজ্ঞা। নিষেধাজ্ঞা। বহু লোকৰ সমাৱেশৰ বিবাহ ৰাজহুৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব। জুলাই মাহত বিদ্যালয় খোলাক লৈ দিব নিৰ্দেশনা। 9 জুনৰ পৰা পুৱা 5 জুনলৈকে বলবৎ থাকিব খাদ্য আইন। এই সময়ত অব্যাহত থাকিব কেৱল জৰুৰী ব্যৱস্থা। জুন মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফলৰ ঘোষণা। দেশত দিনে দিনে অধিক পৰিমাণে বাঢ়িছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰৰ দিনটোত নিশা 12 বজালৈকে দেশত কৰোনাত আক্ৰান্ত হৈছে 8,301 গৰাকী লোক। ইফালে এই সময়খিনিত মৃত্যু হৈছে 100ৰো অধিক লোক। ভাৰতৰ বৰ্তমানলৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 1,81,796 গৰাকী। প্ৰাণ হেৰুওৱা মুঠ লোকৰ সংখ্যা হৈছে 5,185। আৰোগ্য লাভ কৰিছে প্ৰায় 87,000ৰো অধিক লোক। আজিৰ খবৰ ইমানেই। সামৰি মাৰিছোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।